হেপী বিহু হেল্ল' অসমবাসী সুপ্ৰভাত। আজি হ'ল চ'ত আৰু বহাগ মাহৰ দুমাহী। তো আজি হ'ল গৰু বিহু। সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা আগন্তুক অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ শুভকামনা জ্ঞাপন কৰিলোঁ। তো শুই উঠা হ'ল, চবৰে শুই উঠিলে, ঘৰতে এতিয়া চাক তাক বনোৱা হ'ল। তো বৰ্তমান আমি গৰু গা ধুৱাবলৈ যাবলৈ ওলাইছোঁ। এয়া গৰু উলিয়াই লৈছে। বৈ ব'লক আমি একেলগে গৰু গা ধুৱাবলৈ যাওঁ। আগবাঢ়ো গৰু গা ধুৱাবলৈ। এই আমাৰ আইতাই একদম চাক তাক বনাই ৰেডি কৰিছে দেই। নলা মাৰি দিবি যা। এয়া হ'ল চাক, দেখিছে তিনিডাল, এডাল তিনিশিঙীয়া, দুডাল দুশিঙীয়া চাক বনাই থোৱা হৈছে। তই এইকেইটা খেলা যা হও মোক দে, বালি মোক দে যা এতিয়া। গৰু গা ধুৱালোঁ আৰু এতিয়া আমলটো বিচাৰি যাওঁ। এখন ডলা লৈ লৈছোঁ, বাকী ল'ৰাবোৰে ল'ব আৰু কিবা কিবি। তো চব ওলাই গৈ ৰাস্তা পালেগৈ চাগে, মানে আধা বাট। তো মই গৈ আছোঁ ঘৰৰ পৰা, ব'লক। এতিয়া আমি সন্ধানত আহিছোঁ আমলটোপৰ, কিন্তু পোৱা নাই কোনো সম্ভেদ। তো হাবিয়ে চাই ফুৰিছোঁ জংঘলে জংঘলে। তো ওপৰত এটা দেখিছোঁ, বহুত দূৰত আছে, পাৰিবলৈ অসুবিধা হ'ব। অকণমান আগলৈ গৈ চাই লওঁ কি হয়। ওপৰত হ'ব দে, একো নহয় দে, আহিব নহয় এতিয়া। ওপৰত মেঘৰ কিৰকিৰণি, তলত বনৰ কিৰকিৰণি, তাতে আকৌ সেইটো ওলমিয়াৰ মালখিনি দেখাই থাকা এবাৰ। এইখিনি এইখিনি আমাৰ পল্লৱ পোৱা দেই, হালধি লগাই ৰেডি। এই গৰু লগতে ধুলে, গৰু লগতে গা ধুলে। তাৰ নাম গৰুহে। আকৌ উলিয়াব নাই। বাবা কলে চাই দে, তিনিভাগ গৰু আৰু তিনিভাগ চবা আমাক কেইটা কৰি আমলটো পানী ঘৰ পালোহি আৰু এতিয়া গা পা ধুই লওঁ, তাৰপিছত আপোনাক অলপ খাই আছোঁ। গা পা ধুলোঁ, গা পা ধুই এতিয়া এই জাষ্ট গামোচা ল'লোঁ। গামোচা লৈ কেনে কণী যাবৰ কাৰণে ওলাই যাম। ৰাস্তাত লগৰ চব সমনীয়াসকল আছে চাগে, তো তেওঁলোকৰ লগত অলপ কণী যুঁজ কৰিম। তো ব'লক আগবাঢ়ো।
মাল ভর্তি হয়ে গেল ও কেলার কি মাল কি মা কি হলো গোল গোল চাৰিটামান থলে পইচা দিল মোৰ তিনিটা মোৰ তিনিটা মই তিনিটা হেপী বিহু হেপী বিহু আজি বছৰকৰ বিহুৰ দিনা আমি কাৰেংঘৰত উপস্থিত হৈছোঁ কাৰেংঘৰত এইটো মই বিদ্যুৎ ইউ বিদ্যুৎ এই মুখখন দেখুৱা আকৌ ইউ বিদ্যুৎ এখন মাস্ক খুলিলে ইউ বিদ্যুৎ আমি আৰু লগৰ কেইটামান পিছত আহি আছে ৰ'ব দেখুৱাইছোঁ সিহঁতক ঘৰত গৰু গা ধুৱালোঁ কণী সিজালোঁ আমলৰি পাৰিলোঁ আৰু বহুত কিবি কৰিলোঁ লগৰজনৰ ঘৰতো সোমালোঁ বিহু খালোঁ বিহু খাই পিনি এতিয়া বৰ্তমান কাৰেংঘৰত আমি এইটো পিছফালে কাৰেংঘৰ দেখিছে কাৰেংঘৰত আমি আহিলোঁ উপস্থিত হ'লোঁ এইখিনি আমাৰ গেংটো এই চবে হাত দাঙি দিব বোলে হেলমেট দাঙিছে এটা এইটো হ'ল ঐতিহ্যপূৰ্ণ আমাৰ কাৰেংঘৰ অন্ধকাৰ মোক এইটো নাযাবি আকৌ ভয় লাগে মোৰ এতিয়া আমি কাৰেংঘৰত সোমালোঁ কাৰেংঘৰত সোমাই পিনি আকৌ বৰ্তমান আমি ঘৰলৈ যাবলৈ ওলাইছোঁ কাৰেংঘৰত আমাৰ ওচৰৰে হয় আমি কাৰেংঘৰত এনেও আহি থকা হয় প্ৰায় বিহু হওক নতুন বৰ্ষ হওক কিবা হওক আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰ হ'ব ন 5 কিলোমিটাৰ তো আহি থকাই হয় তথাপিও আজি বিহু বুলি আমাৰ যিটো ঐতিহ্য আমাৰ যিটো কৃতি সংস্কৃতি আমি সেইটো কাৰণে আজি কাৰেংঘৰত এক পদধূলা পেলালোঁ প্ৰত্যেক বছৰে আমি কাৰেংঘৰত এটা ভুমুকি হ'লেও মাৰোঁ ইয়াত আহি পিনি তো আজিও তেনেকৈ আহি পিনি ইয়াত ভুমুকি মাৰিলোঁ যি কি নহওক এতিয়া আমি সকলোৱে ঘৰলৈ যাম ঘৰত গৈ পিনি গাঁৱৰ লগৰ সমনীয়া ককাইদেউ বাইদেউহঁতৰ ঘৰত বিহু খামগৈ বিহু খাই গধূলি আমি বিহু হুঁচৰি পালন কৰিম আমাৰ এইপিনে ককাইদেউ হয় ককাইদেউ সম্বন্ধীয় সিও আহিছে গাঁৱত আজি বিহু কৰিব ইয়াৰো অফিচিয়েল কাম থাকিব ছুটি নাই দুদিন এদিন ছুটি তো কাইলৈ পৰহিলৈ যাবগৈ ঠিক আছে কাইলৈ পৰহিলৈ যাবগৈ তো দুদিনতে আমি যি কৰোঁ চবেই উদযাপন কৰিব লাগিব তো ব'লক আমি আকৌ এতিয়া ঘৰ যাওঁ
Bueno.